হেল্ল'। হুম হেল্ল'। হেল্ল'। ঐ ল'ৰা, কথা পাতিবলৈ যদি একো শব্দই নাই, ফোন কিয় কৰিছিলি? এনেই ফোনটো লগাই থ'বলৈ কৈছিলোঁ। তই মদ খাই আছ? নাই খোৱা। মিছা নকবি কিন্তু। সঁচা কৈছোঁ অ'। এনেই কিমানমান খালি? আৰে নাই খোৱা। তই কাক মিছা মাতি আছ হা? উফ, তোৰ পৰা উপায় নাই আৰু দেই, মাত্ৰ হাফ এটা। মাত্ৰ হাফ এটা? ৱাহ, ফুল এটা খাব লাগিছিল আকৌ। তেতিয়াহে পূৰা ফুল নিচা ধৰিলে হয়। তোৰ লেকচাৰ বন্ধ হ'লনে? তই কি সদায় এনেকৈ মদেই খাই থাকিবি নেকি? যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে। ঠিক আছে তেন্তে, তোৰ নামটো আঁতৰাই মদ আহিম বুলিয়ে ছেভ কৰি থ'ম আৰু। মই জানো তই নোৱাৰ। মৰি থাকিবি অ' কোনোবা দিনা এনেকৈ মদ খাই খাই। বাদ দে এইবোৰ, মই এতিয়া চুৰিদাৰযোৰ ঠিকে আছেনে নাই? কিয়? ক'ৰবাত ফুৰাবলৈ নিবি নেকি? ভাবিছোঁ তাকে। ক'ত নিবি ক না ক'ত নিবি? গম পাবি সময়ত। ঐ ল'ৰা, পলুৱাই নিম বুলি ভাবিছ নেকি আকৌ? হেই নাই ভবা, তোক মই সমাজৰ আগত সেন্দুৰ পিন্ধাহে আনিম, পলুৱাই নহয়। মোৰ কিন্তু পলাই গৈ বিয়াৰ হ'বৰহে মন। এইটো ইচ্ছা আৰু তোৰ এই জনমত পূৰণ নহয়, বুজিছ? কিয় নহ'ব? তইহে মোক পলুৱাই নিনিয়, মই বেলেগ ল'ৰালৈ পলাই যাম আকৌ। যাচোন যা, কেনেকৈ যাওঁ ময়ো চাওঁ তোক। কি কৰিবি তই? চোঁচৰাই আনিম তোক। হুম। এই ছোৱালী, এই হুঁ বুলি নকবি দেই। তোলৈ মা কচম বেছি মৰম লাগে, বিদ্যা হ'ব। হ'ব ল'ৰা, কৰ একেবাৰে। উফ, মোৰ ললিপপজনী ইমান অভিমান অ'। মদ এৰিবি, কৈ দিলোঁ কিন্তু তোক ল'ৰা। এৰিম, তই মোলৈ বিয়া হৈ অহাৰ পিছতে এৰি দিম। নহ'ব, আগে মদ এৰ, তাৰপিছত মোক বিয়া পাতিবলৈ আহিবি। অ'কে মিছ, মই এতিয়া চুৰিদাৰযোৰ পিন্ধি কাইলৈ ৰাতিপুৱা ওলাই আহিব চাৰিআলিটোলৈ। তোক কাইলৈ ফুৰাবলৈ লৈ যাম অলপ। আৰু তই মই দিয়া ক'লা চাৰ্টটো পিন্ধি আহিবি। নাই, সেইটো বেলেগক দি দিলোঁ। কাক সুধি? চৰি জান। হ'ব, তোক জীৱনত আৰু একোৱেই নিদিওঁ। এইবাৰ আকৌ এটা দিবি ক'লা চাৰ্ট। মোক নামাতিবিয়ে যা তই। এইবাৰ আকৌ এটা ক'লা চাৰ্ট দিবি আকৌ। নামাতিবি বুলি কৈছোঁ নহয়, আজিৰ পৰা একেবাৰে নামাতিবি। আই, কি হ'বনো আকৌ, এটা দিবি আকৌ। নিদিওঁ। হ'ব শুনজনী, এনেই কৈছোঁ, কাকো দিয়া নাই। পাগল। তোৰ মৰমবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব পাৰিম নেকি ক? তই সঁচাকৈ পাগল, আৰু নাভাবিবিও। তোৰ কিমান খং উঠে সেইটো চালোঁ। তাৰ বাহিৰে তোৰ আছে কি আৰু? একো নাই যা মোৰ। নাই কাৰণে অনবৰতে যুদ্ধ কৰি থাক মোৰ লগত তই। তোৰ লগত নকৰিনো কাৰ লগত কৰিম হে? হ'ব, এতিয়া বেছি ইম'চনেল হৈ দেখাব নালাগে একদম। দেখামেই। মই নাচাওঁ। কোনে চাব? তাকো চাবও নিদিওঁ। কিয়? তই মোৰ। আই অ'। চাৰ্টটো ইস্ত্ৰি কৰি পিন্ধিবি কিন্তু। মই নোৱাৰোঁ সেইবোৰ কৰি থাকিবলৈ। বাৰু, বাকী ঘৰত ভালেই ন? বহুত ভাল, দেহা? তেন্তে শুই থাক, এতিয়া ৰাতি বহুত হ'ল। হ'ব। তয়ো মোবাইল থৈ চিধাই শুবি আকৌ, অনলাইনে থাকিবি। মই অনলাইন দেখিলে কথা বেয়া হ'ব কিন্তু। নাথাকো দেহা অনলাইন, বিদ্যা শপত। কিবা এটা নিদিয় নেকি? কি লাগে? তই জানইচোন। তই বহুত দুষ্ট হৈছ কিন্তু। হৈছোঁ, কিন্তু একমাত্ৰ তোৰ বাবেহে ললিপপ। আইও দেহাগলৰ কথা চোৱা, শুই যা এতিয়া, পাগল। হ'ব, পাগলী। তাই নিবিচাৰে তাই মৰমেৰে দিয়া চাৰ্টটো আনে পিন্ধক বুলি। তাতে তাক ক'লা ৰঙৰ চাৰ্ট পিন্ধিলে সাংঘাতিক মৰম লাগে। খং উঠিছিল বেচেৰি, কিন্তু সিও বিচাৰে তাইৰ খং উঠাটো। তাক মাত্ৰ এটা বাহানা লাগে তাইৰ লগত যুদ্ধ কৰাৰ।
কাজিয়াবোৰ মৰমৰহে, গতিকে ভয় নকৰে সি। এনেও তাইৰ লগত কাজিয়া কৰি পাত্তা নাপায়, হাৰিবই সি। কিন্তু আৰম্ভ কৰে জিকিম বুলিয়েই। তাইৰ ওচৰত যে হাৰ মানে সেই কথাও তাই জানে। বাৰু এইবাৰ সিহঁতে লগ কৰিব। তাই চুৰিদাৰযোৰ সি খুব ভাল পায়। বাকী আপোনালোকে কেনেকুৱা পালে লিখনিটো জনাব।